নমস্কাৰ, মই সৌৰভ আৰু সৌৰভ ট্ৰান্সপৰ্টৰ অন্যতম মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছিলোঁ আমি চাবুৱা। চাবুৱাত আমি কালি গাড়ী লোডিং হৈছিলে, তাৰপৰা আহি পিনি চাবুৱাত আনলোডিং হৈছিলে। আনলোডিং হোৱাৰ কাৰণে অলপ টাইম লাগিলে, আমি সেইকাৰণে ঘৰলৈ গুচি আহিছিলোঁ। আৰু এতিয়া আকৌ গাড়ীখন আনলোডিং হ'ল, ফোন মাৰিলে, আমি আকৌ গৈ আছোঁ চাবুৱালৈ গাড়ীখন আনিবলৈ বুলি। আৰু এতিয়া হঠাতে বৰষুণটো আহি গ'ল, চাওকচোন। একদম অৱস্থা বেয়া কৰি দিলে, পূৰা তিতি গ'লোগৈ বৰষুণত। বাৰিষা বৰষুণ আহিবই আৰু সেইটো দেখুৱাই আৰু দিয়ক। আৰু এতিয়া আছোঁ আমি বৰ্তমান দিনজয় বাইপাছ। চাওকচোন বাইপাছটো কেনেকুৱা লাগিছে, কমেণ্ট কৰক। আৰু যদিহে মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰিব। আৰু মোৰ ইউটিউব চেনেল সৌৰভ ট্ৰান্সপৰ্ট ছাবস্ক্ৰাইব কৰি দিব। মোৰ ফেচবুক পেজ আৰু ইনষ্টা একাউণ্ট দুটাতে একেই আছে, সৌৰভ ট্ৰান্সপৰ্ট। ফ'ল' কৰিব। থেংক ইউ। सुई जाए ऐसा दिवाता है लई जाए मेघ बुर बुकुते